প্ৰথম গুণোৎসৱৰ দিনা প্ৰশ্ন আপোনাৰ বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰী কিমান আপোনাৰ বিদ্যালয়ত কিমান ল'ৰা ছোৱালী আছে মোৰ বিদ্যালয়ত 80 ল'ৰা ছোৱালী আছে 80 ল'ৰা ছোৱালী দ্বিতীয় গুণোৎসৱৰ দিনাৰ প্ৰশ্ন আপোনাৰ বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰী কিমান এনে আপোনাৰ স্কুলত ল'ৰা ছোৱালী মুঠ ল'ৰা ছোৱালী কিমান 75 60-70 জন ছাত্ৰ ছাত্ৰী আছিল স্কুলখনত দেখাইছে তাৰে আজি 7 জন ছাত্ৰ আহিছে 60-70 জন ছাত্ৰ ছাত্ৰী স্কুলত দেখুৱাইছে তাৰে আজি 7 জন ছাত্ৰ ছাত্ৰী বিদ্যালয়ত আহিছে এইজন হল বিদ্যালয়খনৰ গুণোৎসৱ নিৰীক্ষণ কৰা নিৰীক্ষক বিষয়া হয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60-70-75 আৰু 80 গুণোৎসৱৰ বিদ্যালয়ত উপস্থিত এদিন 5 গৰাকী এদিন 7 গৰাকী কোন সঁচা কোন মিছা উল্লেখযোগ্য যে বিতৰ্ক লগ নেৰা এই নাও বুলিলেও টিঙৰ পৰা ননমা এইজন বিতৰ্কিত প্ৰধান শিক্ষক আবুল মতিন গুৰু গোসাঁই নমনা এইজনে খলগুৰু ৰাসুতি পাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এই বিদ্যালয়খনত এতিয়া চলিছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ গুৰু গোসাঁই নমনাই প্ৰধান শিক্ষকজনৰ বাবে বৃহস্পতিবাৰে আৰু শনিবাৰে বিদ্যালয়খনৰ গুণোৎসৱ পৰীক্ষাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত 75 আৰু 80 জন ছাত্ৰ ছাত্ৰী দেখুওৱা হৈছে যদিও উপস্থিত হৈছে এদিন 5 আৰু এদিন 7 গৰাকী ছাত্ৰ ছাত্ৰীহে শনিবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে স্থানীয় লোকে বিদ্যালয়খনত উপস্থিত হৈ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে খুব হুজাৰে ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে ঘটনাস্থলীত ঢিং আৰক্ষীক লগত লৈ ঢিঙৰ চক্ৰৰ বিষয়ে উপস্থিত হোৱাতে খাম কাটে পৰিস্থিতি কিয়নো শিক্ষকজনে নামানে স্কুল পৰিচালনা সমিতিক নামানে অঞ্চলটোৰ ৰাইজক পৰিচালনা সমিতিক আন্ধাৰত ৰাখি বিদ্যালয়খনৰ মাটি খেতি কৰাৰ লগতে পুখুৰী খান্দি মাছ পুহি বছৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে তাৰ উপৰিও মধ্যাহ্ন ভোজনতো বৃহৎ খেলিমেলি থকাৰ কাৰণে এই গুৰুতৰ অভিযোগ আনিছে আনহাতে প্ৰধান শিক্ষকৰ স্বৈৰাচাৰিতাৰ বাবে বিদ্যালয়খনৰ লোকে নিজৰ সন্তানক বিদ্যালয়খনত যাবলৈ মানা কৰাৰ বাবে আজি গুণোৎসৱৰ পৰীক্ষাত উপস্থিত নাথাকিল বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে আনহাতে প্ৰধান শিক্ষকৰ স্বৈৰাচাৰিতাৰ বাবে গাঁওখনৰ লোকে নিজৰ সন্তানক বিদ্যালয়খনত যাবলৈ মানা কৰাৰ বাবে আজি গুণোৎসৱৰ পৰীক্ষাত উপস্থিত থাকিল মাত্ৰ 7 জন ছাত্ৰ ছাত্ৰীহে আনহাতে সাংবাদিকে সোধা প্ৰশ্ন উত্তৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কিমান সঠিককৈ ক'ব নোৱাৰিলে প্ৰধান শিক্ষকজনে আপোনাৰ বিদ্যালয়ত কিমান ল'ৰা ছোৱালী আছে মোৰ বিদ্যালয়ত 80 ল'ৰা ছোৱালী আছে 80 ল'ৰা ছোৱালী এনে আপোনাৰ স্কুলত ল'ৰা ছোৱালী মুঠ ল'ৰা ছোৱালী কিমান 75 60-70 জন ছাত্ৰ ছাত্ৰী আছিল স্কুলখনত দেখাইছে তাৰে আজি 7 জন ছাত্ৰ আহিছে এতিয়ালৈকে আপোনাৰ এই একাউণ্টৰ জৰিয়তে একটা টকাও লেনদেন কৰা নাই তেওঁ কেনেকৈ যে মানে এই মিড ডে মিল চলাইছে বা স্কুলৰ পইচা পাতি উঠাই আনিছে এইটো তেওঁ জানে হৈছে আমি বিহু ছাৰৰ ঘৰত 3 দিন গৈছোঁ আমি ৰাইজ আৰু কমিটি বিহু ছাৰে কোনো গুৰুত্ব দিয়া নাই তাৰপিছত আমি লাষ্ট মানে বোলে লিখিত হিচাপে কমিটি আৰু ৰাইজ গৈ পেলাই অফিচত আমি মানে অভিযোগ দাখিল দিছোঁ কিন্তু আজিলৈকে কোনো নাই কিন্তু তেওঁ আজি কৈছে যে গাঁওবুঢ়া পঠিয়াইছে অমুক পঠিয়াইছে তমুক একেবাৰে সম্পূৰ্ণ মিছা কথা আৰু বিহু ছাৰৰ সন্মুখতে আমি কৈছোঁ যে এইজনে হ'ল চাৰ্কল অফিচাৰ আগতে বিহু যেতিয়া আহি পাইছে আমি কৈছোঁ যে এইজনে হ'ল মূল নায়ক তেওঁ এই মাষ্টৰজনক পোহপাল দিছে বিহুৰ ছাত্ৰ ছাত্ৰী একদম 100% কেনেকৈ দিছে সি কৈছে এইটো মাটি আমি ঘূৰাই আনিলে আমাৰ চাকৰি যাব তাৰ বোলে চাকৰি যাব আপুনি কিমান টকা দিছে 45,000 এতিয়া আমি ৰাইজে শুনি আছোঁ মাটিটো বিক্ৰী কৰি পেলাইছে কিমান লাখ টকা লৈছে এতিয়া সি জানে কিমান মাটি আছে মাটি 2 বিঘা বিক্ৰী কৰিলে নেকি এই বিক্ৰী কৰাৰ নিচিনাটো পুলি লগাই পুখুৰী চাৰিওফালে পুলি লগাই দিলে মাছ এৰি দিলে মাটিটোৰ কোনো সমস্যা সমাধান সি নকৰে আমাৰ কমিটিৰ কথাও নামানে সি মানে ই আৰু প্ৰেচিডেণ্ট কি কয় জানে কয় এনেকুৱা প্ৰেচিডেণ্ট মোৰ নালাগে সদস্যও নালাগে প্ৰেচিডেণ্ট নোহোৱাকৈ মই কি কৰিব পাৰোঁ কৰিম এক কথাত এইখন বিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ হৈ পৰিছে বেবেৰিবাং ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট টাইমছ গুৱাহাটী আপোনাৰ বিদ্যালয়ত কিমান ল'ৰা ছোৱালী আছে মোৰ বিদ্যালয়ত 80 ল'ৰা ছোৱালী আছে 80 ল'ৰা ছোৱালী এনে আপোনাৰ স্কুলত ল'ৰা ছোৱালী মুঠ ল'ৰা ছোৱালী কিমান 75 60-70 জন ছাত্ৰ ছাত্ৰী আছিল স্কুলখনত দেখাইছে তাৰে আজি 7 জন ছাত্ৰ